নমস্কাৰ দৰ্শকসকল অমূল্য বাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে কথা পতাৰ 5টা আধুনিক নিয়ম। এই কথাখিনি সকলোৱে জানিব লগা আৰু আপোনালোকে সৰু ল'ৰা-ছোৱালীক বিশেষকৈ সৰুৰে পৰাই এই কথাখিনি শিকাব। তেনেহলে জানক কথা পতাৰ এই 5টা আধুনিক নিয়ম কি কি। প্ৰথমে হৈছে বডি ল্যাঙ্গুৱেজ। বডি ল্যাঙ্গুৱেজ হৈছে মানুহে কথা কওঁতে বা আনৰ লগত যেতিয়া কথা কৈ আছে, সন্মুখৰ মানুহৰ লগত যেতিয়া আপুনি কথা কৈ থাকে, তেতিয়া বডি ল্যাঙ্গুৱেজ মানে হৈছে নাক খজুৱাই থকা, এনেকে মুখখন এনেকে থকা বা মূৰটো খজুৱাই থকা বা হাত দুখন এনেকে থকা, এনেদৰে থাকি কেতিয়াও কথা ক'ব নালাগে। এনেদৰে এইটো পজিশনত যদি কথা কয় তাৰ মানে হৈছে আপোনাৰ কথা ক'বলৈ ইচ্ছা নাই বা আপুনি কিবা অন্য কথা ভাবি আছে বা আপোনাৰ মনটো প্ৰিঅকুপাইড হৈ আছে বেলেগ কথাৰে। মানে আপুনি সন্মুখৰ ব্যক্তিজনক গুৰুত্ব দিয়া নাই আৰু আপোনাৰ কথা পতাৰ ইচ্ছা নাই। সেয়েহে এনেদৰে কথা কেতিয়াও নাপাতিব। নাক খজুৱাই থকা, মূৰ খজুৱাই থকাৰো অৰ্থ আছে, মানে ভাল অৰ্থ নুবুজায় এইবোৰে। সেয়েহে এনেদৰে কথা কেতিয়াও নাপাতিব। দ্বিতীয় কথাটো হৈছে সন্মুখৰ ব্যক্তিজন যাৰ লগত আপুনি কথা পাতিব তেওঁৰ লগত এটা ডিস্টেন্স মেইনটেইন কৰিব সদায়। বেছি ওচৰলৈ গৈ কথা কেতিয়াও পাতিব নালাগে আৰু সন্মুখৰ ব্যক্তিজনক কেতিয়াও ভুলতো নুচুব। এনেকে চুই পেলাই কেতিয়াও কথা নকব। এইটো ভালৰ লক্ষণ নহয় আৰু কথা পতা যাৰ লগত আপুনি কথা পাতে সেই লোকজনে বহুত অশান্তি আৰু বিৰক্তি পায় আৰু পিছত আপোনাৰ লগত কথা পতাৰ পৰা আঁতৰি থাকিব পাৰে সেই সন্মুখৰ মানুহজন। সেয়েহে কেতিয়াও আনক চুই কথা কেতিয়াও নকব। তৃতীয় ষ্টেপটো হৈছে নতুনকৈ চিনাকি হোৱা মানুহৰ লগত কেতিয়াও তেওঁৰ ঘৰৰ কথা নুসুধিব। মানে তেওঁৰ ঘৰত কোন কোন আছে, তেওঁৰ মিছেছে কি কৰে, ল'ৰা-ছোৱালী কি কৰে, ভাল নে বেয়া, কিবা কাজিয়া কৰে নেকি, এনেধৰণৰ পাৰ্চনেল কথা কেতিয়াও নুসুধিব। কাৰণ এনেদৰে যদি সোধে তেতিয়াহ'লে আপুনি বহুত বেছি ইণ্টাৰফেয়াৰ কৰা হৈ যায় পৰিয়ালৰ, মানে নতুনকৈ চিনাকি হোৱা মানুহজনৰ পৰিয়ালৰ লগত। এইটো এটা একেবাৰে বেয়া স্বভাৱ। সেয়েহে এনেদৰে কথা কেতিয়াও নুসুধিব। মানুহৰ পাৰ্চনেল কথা বা আপুনি আপোনাৰ বিয়া কেতিয়া হ'ব, আপুনি কাক ভাল পায় বা আপোনাৰ পাৰ্চনেল মেটাৰ যিবোৰ মানে নিজৰ একান্ত ব্যক্তিগত কথা, এইবোৰ কথা কেতিয়াও নুসুধিব যাৰ লগত প্ৰথম চিনাকি হয়। যদি আপোনাৰ কাৰোবাৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে তেতিয়াহে সুধিব পাৰে যে আপোনাৰ কাৰ লগত বিয়া হ'ব, আপোনাৰ মিছেছৰ লগত কাজিয়া হয় নেকি, আপোনাৰ ঘৰত কাজিয়া হৈ থাকে নেকি, ল'ৰা-ছোৱালী কেনেকুৱা, এনেধৰণৰ পাৰ্চনেল কথাবোৰ কেতিয়াও নুসুধিব যদি নতুনকৈ চিনাকি হয়। ঘনিষ্ঠ সম্পৰ্ক যদি আছে কাৰোবাৰ লগত তেতিয়াহে আপুনি এনেবোৰ কথা সুধিব পাৰে। নহলে কিন্তু আপুনি এটা কথা মনত ৰাখিব, দ্বিতীয়বাৰ সেই মানুহজনে আপোনাৰ লগত আৰু কথা পাতিবলৈ নিবিচাৰিব, মানে আপোনাৰ পৰা পলাব বিচাৰিব বা আঁতৰিব বিচাৰিব। 4 নম্বৰ ষ্টেপটো হৈছে কথা পাতোতে কেতিয়াও মাজে মাজে মোবাইল চাই নাথাকিব। যদি আপুনি সন্মুখৰ মানুহজনৰ লগত কথা পাতি আছে আৰু বাৰে বাৰে আপুনি মোবাইলটো চাইছে, হাতখন আপোনাৰ মোবাইলৰ স্ক্ৰীনতে আছে, বাৰে বাৰে মেছেজ চাইছে, বাৰে বাৰে আপুনি কথা পাতিছে বা আপুনি মেছেজ সেন্ড কৰিছে, তেতিয়া কিন্তু সন্মুখৰ মানুহজনে খুবেই বিৰক্তি অনুভৱ কৰে আৰু দ্বিতীয়বাৰ আপোনাৰ লগত কথা পাতিবলৈ তেনে মানুহে নিবিচাৰে। সেয়েহে আপুনি যদি আপোনাৰ কিবা ইমাৰ্জেন্সি বা দৰকাৰী মেছেজ বা ফোন অহাৰ কথা আছে তেনেহলে আপুনি আগতীয়াকৈ সন্মুখৰ মানুহজনক জনাই দিব যে মোৰ এটা বিশেষ কল আহিব লগা আছে, মোৰ এটা বিশেষ মেছেজ আহিব লগা আছে, মই মাজতে মোবাইলটো চাম, আপুনি অনুগ্ৰহ কৰি বেয়া নাপাব। এইদৰে কৈহে আপুনি মোবাইল চাব। কিন্তু বাৰে বাৰে মোবাইলটোৰ স্ক্ৰীনখন হাতেৰে নচুৱাই নাথাকিব বা বাৰে বাৰে আপুনি মোবাইলটোৰ ফালে চাই কথা কেতিয়াও নকব। এইটো এটা খুবেই বেয়া অভ্যাস। পিছৰ শেষৰ ষ্টেপটো হৈছে যেতিয়া আপুনি কাৰোবাৰ লগত কথা পাতে বা কথাৰ সামৰণিত তেওঁক প্ৰেজ কৰিবলৈ বা প্ৰশংসা কৰিবলৈ নাপাহৰিব। মানে আপোনাক লগ পাই খুব ভাল লাগিলে, আপোনাৰ লগত কথা পাতি খুব ভাল লাগিলে, আশা কৰোঁ আকৌ পুনৰ লগ পাম, এনেধৰণৰ কথা আপুনি কৈহে সামৰণি মাৰিব। তেতিয়া কি হয়, সন্মুখৰ মানুহজনে আপোনাক মানে সদায় মনত ৰাখিব। আৰু এটা কথা হৈছে মানুহে সদায় যিয়ে প্ৰশংসা কৰে তেওঁক মনত ৰাখে আৰু যিয়ে বদনাম কৰে বা বেয়াকে কথা কয় তেওঁৰ কথা মনত ৰাখে। সেয়েহে আপুনি যদি প্ৰশংসা কৰি কথাৰ সামৰণি মাৰে আপোনাক তেতিয়াহ'লে সেই মানুহজনে বহুতেই মানে পচন্দ কৰিব বা মনত ৰাখিব সদায়। আৰু আপুনি এটা কাম কৰিব পাৰে, কথা পাতি আপুনি বিদায় লোৱাৰ পিছত 2-3 দিনৰ পিছত এটা হোৱাটছআপ কল বা এটা মেছেজ কৰিবও পাৰে। যদি আপোনাৰ মানে প্ৰফেশ্যনেল বা কোনো ধৰণৰ মানে ইণ্টাৰভিউ নহয় বা অন্য ধৰণৰ
আপোনাৰ সাধাৰণ যদি আপুনি কাৰোবাক লগ কৰিছে তেতিয়া আপুনি 2-3 দিনৰ পিছত এটা হোৱাটছআপ কল বা মেছেজো কৰিব পাৰে যেনে আপোনাক লগ পাই খুব ভাল লাগিল সেইদিনাখন আপোনাৰ কথাবোৰ সদায় স্মৰণীয় ভাল লাগিলে মনত থাকিব সদায় ধন্যবাদ এনে ধৰণে যদি আপুনি এটা মেছেজ কৰে তেতিয়া আপুনিও সেই মানুহজনৰ মনত স্মৰণীয় হৈ থাকিব সদায় কথা কোৱাৰ এই নিয়মখিনি সকলোৱে জনাৰ দৰকাৰ আৰু সৰু ল'ৰা-ছোৱালীক বিশেষকৈ সৰুৰে পৰাই এই কথাখিনি শিকাব আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় বহুত উপকৃত কৰিব ধন্যবাদ